হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু ভিডিঅ'ৰ থাম্বনেইল দেখি গম পাইছে আমি ক'ত গৈ আছোঁ। আমি গৈ আছোঁ লিভিং ৰুট ব্ৰিজ, জীয়াই থকা এখন দলং, যিখন মাউলিং দলঙতে আছে। তো ব'লক। বৰ্তমান টাইম হৈছে 10:02 আৰু আমি পাইছোঁহি বৰ্তমান লিভিং ৰুট ব্ৰিজ, তাৰ পাৰ্কিংটো। ইয়াতে আছে পাৰ্কিং, তাৰ ইয়াতে আমি চাহ খাম, চাহ খাই পেলাই ইয়াতে চাবলৈ যাম। আমি বৰ্তমান গৈ আছোঁ লিভিং ৰুট ব্ৰিজ। ইয়াৰ পৰা খোজকাঢ়িব লাগিব 1.5 কিলোমিটাৰমান চাগে, চিয়'ৰ নহয়, 1.5 কিলোমিটাৰমান খোজকাঢ়িব লাগিব। বহুত এক্সাইটমেণ্ট হৈ আছে। আমি এখন জীয়াই থকা দলং চাবলৈ গৈ আছোঁ আৰু বহুত এক্সাইটমেণ্ট। আমি যাব লাগিব 450টা ষ্টেপ তললৈ। এতিয়া নামোতে একো প্ৰব্লেম নাই, 450টা ষ্টেপ তললৈ গৈ আছোঁ আৰু উঠোঁতে বহুত কষ্ট হ'ব, হয়তো এতিয়াই গম। আৰু এনেকুৱা জেগালৈ আহিলে এটা বস্তু শিকিব পাৰি যে চাফ চিকুণতা, কিমান চাফাকৈ ৰাখিছে গাঁওখন, নিজৰ গাঁওখন কিমান চাফাকৈ ৰাখিছে। আৰু সেইকাৰণে আজি এছিয়াৰ ভিতৰত চবতকৈ চাফা গাঁও হ'বলৈ সক্ষম হৈছে। আৰু ইয়াৰ পৰা আমি এটাহে বস্তু শিকিব পাৰোঁ, কেনেকৈ আমি নিজৰ গাঁওখন, নিজৰ চহৰখন চাফাকৈ ৰাখিব পাৰোঁ। গতিকে ইয়ালৈ এবাৰ আহিব, চাবহি কেনেকুৱা, কিমান চাফা। আমি বৰ্তমান গৈ আছোঁ লিভিং ৰুট ব্ৰিজ। খোজকাঢ়ি বহুত দূৰ যাব লাগে। মোৰ লগত পেটত আহি আছে, যাব লাগিব। ইয়াৰ পৰা ব্ৰিজখন লাহে লাহে দেখা পাইছোঁ। আৰু এইখন হৈছে এখন লোকেল মাৰ্কেট, কিন্তু বন্ধ হৈ আছে, খুলিব চাগে। আৰু আগত আছে টিকেট কাউণ্টাৰ, তাতে টিকেট কাটিব লাগিব। এণ্ট্ৰি ফিজ 40 টকা আৰু কেমেৰা 20 টকা। 6টা মানুহ আৰু এটা কেমেৰা। এখন গৈ আছোঁ লিভিং ৰুট ব্ৰিজ, এইখন হৈছে লিভিং ৰুট ব্ৰিজ। এনেকুৱা দলঙৰ ইণ্টাৰেষ্টিং ফেক্টটো হ'ল যে এইখন দলং মানুহে বনোৱা। গছজোপা যেতিয়া সৰু থাকে তেতিয়া তাৰ ৰুটবোৰ এখন দলঙৰ আকৃতিত বান্ধি দিয়ে, আৰু যেতিয়া গছজোপা ডাঙৰ হ'ব, ৰুটবোৰো ডাঙৰ হ'ব আৰু মজবুত হ'ব আৰু এখন দলং হৈ যাব। এনেকুৱা দলঙত কোনো মেইনটেনেঞ্চৰ প্ৰয়োজন নাই। এবাৰ বনোৱাৰ পিছত 500 বছৰ পৰ্যন্ত এই দলং চলিব পাৰে। আৰু আমি সেইফালৰ পৰা উঠি আহি আছোঁ, আৰু সিমান দূৰ যিমান দূৰ আহিলোঁ সিমান তাতকৈ বেছিকৈ আছে। এয়া চব ভাগৰ লাগিছে, বহিছে, চব বহিছে, আৰু মই বহোঁ ইয়াতে। নামতেতো ইজিয়ে আছিলে, কিন্তু এতিয়া উঠি অৱস্থা নাই, আৰু বহুত আছে। নচলে ভৰি। আৰু ফাইনেলি আমি পাইছোঁহি বাইকৰ পাৰ্কিং। কামত তিতিবৰ অৱস্থা নাই, গতিকে বাই বাই মাউলিং দলং, বাই বাই লিভিং ৰুট ব্ৰিজ। আৰু ভিডিঅ'টো ইমানতে ষ্টপ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। ধন্যবাদ।